সুপ্ৰভাত স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওক। আহক কেইটামান মহৎ লোকৰ বাণীৰে আজিৰ দিনটো আৰম্ভ কৰোঁ। বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান। যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে আৰু জ্ঞানে পথ দেখুৱায়, সেইটোৱে হ'ল ভাল জীৱন। এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা। ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয়। ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়া, শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া। তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা, তেন্তে বহি সময় নষ্ট নকৰিবা। মূৰ্খই আশ্চৰ্য প্ৰকাশ কৰে আৰু জ্ঞানীয়ে প্ৰশ্ন কৰে। মই মানুহৰ সেৱাৰ মাজেদি ঈশ্বৰক পাব বিচাৰোঁ, কাৰণ ঈশ্বৰ স্বৰ্গতো নাই, পাতালতো নাই, আছে মাথো আমাৰ সকলোৰে অন্তৰত। অতি সাধাৰণ শ্ৰেণীৰ মানুহ হ'লেও জ্ঞানীজনে অতিথি সৎকাৰ কৰে। আনে তোমাৰ গালৈ দলিওৱা ইটা শিলগুটিৰে তুমি এটা সুস্থিৰ ভেটি গঢ়িবলৈ যত্ন কৰা, সফল হ'বা। যি শিক্ষাই চৰিত্ৰ গঠন নকৰে, সেই শিক্ষা মূল্যহীন। অজস্ৰ টকা পইচা থাকিলেও যি ব্যক্তিৰ চৰিত্ৰ নাই, তেওঁৰ একোৱে নাই। জগতত জীয়াই থাকিবলৈ প্ৰেম আৰু সাহস অতি প্ৰয়োজন। এখন ভাল কিতাপ আপোনাৰ সৰ্বোত্তম বন্ধু, আজিৰ বাবে নহয়, চিৰদিনৰ বাবে। তোমাৰ এজন বন্ধুতকৈ এখন কিতাপহে বেছি প্ৰয়োজনীয়। তোমাৰ বন্ধুজন হেৰাই যাব, কিন্তু কিতাপখন চিৰকাল থাকিব। ধন হেৰালে একোৱেই নেহেৰায়, স্বাস্থ্য হেৰালে সম্পদ হেৰায়, কিন্তু চৰিত্ৰ হেৰালে সকলোখিনিয়ে হেৰায়। Thanks for watching. Bye bye.